বোলো শুনিছা, ব'লা আজি কাজিৰঙাৰ পৰা ঘূৰি এপাক আহোঁগৈ বুলি কথাষাৰ মই ক'বলৈহে পালোঁ। তাই কাপোৰযোৰ লৰালৰিকৈ পিন্ধিলে আৰু দাদাবক লৈ গাড়ীতে আহি বহিলে। চাওঁতে চাওঁতে জুলাই মাহ শেষ হ'বৰে হ'ল। এইবাৰ ছামাৰ ভেকেশ্যন আমাৰ শুকাই গ'ল। সেইকাৰণে বোলো আজি যিহেতু 31 তাৰিখ অলপ ফুৰি আহোঁগৈ। আমাৰ আকৌ যোৰহাটৰ ৰাস্তাটোৱে ফ্ৰীতে পাউডাৰ বিলাই আছে। যদি কাৰোবাৰ আপোনালোকৰ ঘৰত পাউডাৰ লাগে তেন্তে আমাৰ এইফালেকে এভুমুকি মাৰিবহি। পাউডাৰবোৰে ক'লে মোকো লৈ যোৱা। মই বোলো নালাগে, তোমালোক আজি ৰাস্তাতে ৰোৱা, যিহেতু গাড়ীত 5টা আহিছোঁ, আজি জেগা নাইকিয়া। পূজাৰ আকৌ এশিঙীয়া গড়ৰ লগত চেলফি উঠাবৰ মন। মই বোলো চেলফি কি আজি ভিডিঅ'কে বনাবা। সেই বুলি কৈ আমি কাজিৰঙা গল্ফ ৰিজৰ্ট পালোহি। এণ্ট্ৰি ফিজ আকৌ 250কৈ লাগে। 4জনত মুঠ 1000 টকা লাগে। আহিলোঁ যেতিয়া সোমাবতো লাগিবই, গতিকে আমি 4টাই মিলি 1000 টকা উলিয়াই পেলাই ধুনীয়াকৈ টিকেট এটা কাটি লৈ আমি তালগছৰ তলে তলে চাহ বাগানৰ মাজে মাজে কাজিৰঙা গল্ফ ৰিজৰ্টত এণ্ট্ৰি মাৰিলোঁ। মই ভাবিছিলোঁ চাগে ভিতৰখন বহুত কিবা কিবিৰে ভৰি আছে, কিন্তু নাই, ইমান বৰ বিশেষ নাই। চাৰিওফালে খালি পইচাই। এইবিলাকত আপোনালোক থাকিবও পাৰিব। এখন গল্ফ ৰিজৰ্টত যিহেতু এখন ডাঙৰ ফিল্ড থাকিব লাগে, ঠিক তেনেকুৱা ফিল্ড এখন আছে, কিন্তু ইমানো ডাঙৰ নহয়। ছুইমিং পুল এটাও আছিল, কিন্তু নামতহে, বৰ্তমান নাই, মানে মাটিৰে পুতি পেলালে। দুইটাই মিলি আমি এইবোৰকে কৰিলোঁ, মানে ল'ৰা ধেমালিকে কৰিলোঁ। বাকীতো একো কাম নায়েই। পাৰিলে আপোনালোক শনিবাৰ দেওবাৰে আহিব, ইয়াত তেতিয়া বিয়া খোৱা যেন লাগিব। কিন্তু এটা কথা মন কৰিব, ইয়াত চাবলগীয়া একো নায়েই, গতিকে খাবলৈকে আহিব। খোৱা পইচাটো আকৌ এণ্ট্ৰি ফিজৰ পৰা কাটি দিয়া হ'ব, কিন্তু দাম হ'লে বহুত দাম। কিবা কিবি আপোনালোকে গেম খেলিবও পাৰিব, কিন্তু গেম খেলোঁতেও আকৌ আপোনালোকে পইচা দিব লাগিব, মানে পাৰ হেড 200 টকা। প্ৰিয়ংকা চোপ্ৰাও আহিছিলে হেনো, কিন্তু কি চালে তেওঁহে জানে, নে খাবলৈকে আহিছিলে। সুৰাৰ প্ৰেমিকসকলৰ কাৰণে কিন্তু ভাল জেগা। পইচাত লৈ আহক আৰু সুৰা খাই যাওক। আমিতো সুৰা নাখাওঁ, গতিকে 40 টকাত 1 লিটাৰ পানীকে খালোঁ। বাকী যিটো আপোনালোকে খায় সেয়া আপোনালোকৰ এণ্ট্ৰি ফিজৰ পৰা কাটি দিয়া হয়, কিন্তু দাম কিন্তু বহুত দাম। আপোনালোকে মেম'খন চালে নিজে গম পাব। ৰাতি ভিউটো এনেকুৱা। পূজাই যিহেতু গড়ৰ লগত চেলফি মাৰিম বুলি কৈছিল, গতিকে বাৰাণ্ডাতে থকা গড়টোৰ লগত চেলফি মৰালোঁ আৰু আমি আমাৰ নিজৰ জেগালৈ উভতি আহিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। পাৰিলে শ্বেয়াৰ কৰি পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।